হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? বহু দিনৰ পিছত আপোনালোকৰ ওচৰলৈ আহিলোঁ আকৌ এবাৰ। আৰু আজি নতুন বছৰ, অসমীয়া নতুন বছৰ আৰম্ভ হৈছে। বহাগৰ আজি 1 তাৰিখ, গতিকে নতুন বছৰ সকলোকে শুভেচ্ছা জনালোঁ। ভালে কুশলে থাকক। আৰু আমিও আজি ওলাইছোঁ অকণমান, গতিকে মই আপোনালোকক আজি লগ দিম বুলিয়ে ওলাইছোঁ। অকণমান মোৰ লগতে থাকিব। চাওঁচোন আজি অলপ ফুৰিম। আমি একেলগে আহিছোঁ, মোৰ ছোৱালীও আছে পাছফালে, আমি একেলগে আহিছোঁ। এতিয়া আমি মিছন চাৰিআলি পালোঁ আহি পেলাই, আৰু এতিয়া আমি আগলৈ যাম। ক'ত যাম আমি এতিয়া? মহাভৈৰৱ যাম আমি। প্ৰথম মহাভৈৰৱে যাম আমি। আৰু এইফালে কোনটো ৰাস্তাৰে যাব জানো? ত্ৰিবেণী হৈ যাবনে এইফালে যাব? নগাঁও ৰোড হৈ যাম আমি। ইয়াত দেখিছোঁ। এতিয়া আমি আগলৈ গৈ আছোঁ। এইখন আমি দৰং মহাবিদ্যালয় পাইছোঁ। এয়া আমি মহাভৈৰৱ পালোহি। এতিয়া মন্দিৰৰ দুৱাৰদলি। এয়া ইয়াত সকলোৱে নিজৰ নিজৰ গাড়ীবোৰ ৰখাই থৈছে। এয়া মহাভৈৰৱ পাইছোঁহি আমি আহি পেলাই। দেখিছে প্ৰথম দুৱাৰদলি পাইছোঁ এনেকৈ। এইখন পুৰণ ধুনীয়া এটা সংগীতৰ ঘৰ এটা বাজি আছে, শুনিবলৈও ভাল লাগিছে। उन नारायण को छोड़कर किसका भजन करते पवित्र। বন্ধু বান্ধৱীসকল, আমি এতিয়া মহাভৈৰৱৰ পৰা ওলালোঁ আৰু এতিয়া আমি গৈ আছোঁ। ক'ত যাম আমি এতিয়া? মাইথান। এতিয়া আমি তালৈ গৈ আছোঁ। এতিয়া আমি আহি পাইছোঁহি মাইথানৰ দুৱাৰমুখ। এয়া আমি দেখিছিলে, আপোনাক দেখুৱাই গৈছোঁ। শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ তোৰণত লিখাই আছে। ইয়াৰ দেখিছে খটখটি, ইয়াৰ ওপৰলৈ এনেকৈ গৈ ওপৰতে অৱস্থিত মাৰ মন্দিৰ। এতিয়া আমি আইচক্ৰীম খাম। এইটো কি ফ্লেভাৰটো? কি এইটো? মাজনী তুমি কি খাবা? লোৱা। এইটো কি আইচক্ৰীম? কুলফিটো লৈ লোৱা। এটা কুলফি লোৱা, এটা বাতি লোৱা। আমি মাইথানৰ পৰা ওলাই আহি ৰাস্তাত আমি পাইছোঁ, এইখন হৈছে কি হেৰি মেণ্টেল হেল্থ। তেজপুৰৰ সকলোৱে জানে যে তেজপুৰত মেণ্টেল হেল্থৰ এইখন আছে। এয়া হৈছে এইখন কোৱাৰ্টাৰবোৰ। এইখনে গেট এইফালে ভিতৰলৈ যায়, গতিকে আমি নাযাওঁ আজি। মই ইয়াৰ পৰাই দেখুৱাইছোঁ। আহি আমি পালোঁ এতিয়া তেজপুৰ জেলৰ সেয়া কাষেৰে আমি আহি আছোঁ। আমি এতিয়া তেজপুৰ কল পাৰ্ক আহি পালোঁ। আমি ভিতৰলৈ যাম, এটা ৰখাম গাড়ী।
আজি পাৰ্ক বন্ধ, গতিকে আমি এতিয়া একে দুখ মনেৰে টিকট ঘৰৰ কাষৰ পৰাই ঘূৰি আহিলোঁ। এতিয়া খোজকাঢ়ি আছোঁ, অকণমান তেজপুৰতে থাকিম অলপ সময়, তাৰপিছত ঘৰলৈ যাম। এতিয়া আমি ফুচকা খাম, মাজনী ফুচকা। এতিয়া আমি পদুম পুখুৰী পালোঁ, এই কাষেৰে গৈ আছোঁ। এতিয়া আমি আহি পাইছোঁ এখন হোটেলৰ ওচৰত, মিছন চাৰিআলি হোটেলৰ ওচৰত। যিহেতু আমি এতিয়া ঘৰলৈ যাম, চাহ একাপ খাই লওঁ, ভাগৰো লাগিছে। গতিকে বন্ধু বান্ধৱীসকল, আকৌ বিহুৰ শুভেচ্ছা দিলোঁ, ভালকৈ থাকিব। মই আৰু সৰু সৰু ভিডিঅ'লৈ এনেকৈ আহি থাকিম। আপোনালোকে মোক ছাপোৰ্ট কৰিব দেই, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, বৰ্ণালী এণ্টাৰটেইনমেণ্ট, ভাল লাগিব। গতিকে প্লিজ আজি আহোঁ, বাই বাই।